আজি মই ঘৰতে কেনেদৰে মুড়ি বনাওঁ সেইখিনি আপোনালোকক দেখুৱাম আৰু মুড়ি খাই কিনে চবে চাগে ভাল পায় ন সেইকাৰণে মই দেখুৱাবলৈ লৈছোঁ মুড়ি কেনেকৈ বনাই লৈছোঁ বহুত ইজি প্ৰচেছ হয় বিশেষ একো নালাগে তো প্ৰথমতে মই লৈছোঁ মুড়িৰ চাউল এচা মুড়িৰ চাউলখিনি যে পুৰা ব্ৰাউন কালাৰৰ হয় তো এইখিনি মই ধুনীয়াকৈ ইয়াতে কিমান কেজি আছে মই ভালকৈ নাজানো বাৰু মাহঁতৰ তাতে আহিছোঁ আৰু এজন খুৰী মায়ে বনাব সেইকাৰণে মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক আৰু এইখিনি যে চৌকাতে পুৰা ভাজি ল'ম আৰু তাৰ কাৰণে চাওকচোন পুৰা ৰেডি কৰি লৈছে মানে চালনি কুলা যিখিনি বস্তু লাগে আৰু সেইখিনি পুৰা ৰেডি কৰি লৈছোঁ আৰু পুৰা মই জুইখিনি যে আগবাঢ়ি দিছোঁ আৰু ডাঙৰ এটা কেৰাহী লৈ লৈছোঁ তাৰপিছত এতিয়া যে চাউলখিনি আছে তাতে নিমখ দি দিছোঁ আৰু অকণমান পানী দিব লাগিব পানী অলপ পানী দি কিনে এইখিনি যে ভালদৰে সানি ল'ব লাগিব তেতিয়াহে যেতিয়া আমি মুড়িখিনি খাওঁ যে নিমখীয়া লাগে ন এইখিনিৰ কাৰণে কিন্তু লাগে খালি নিমখখিনি দিলেই নহ'ব নিমখখিনি দিয়াৰ পিছত ধুনীয়াকৈ সানি দি কিনে এতিয়া কেৰাহীটোত ভাজি ল'ব লাগিব অলপ সময় এনেদৰে ভাজি ল'ব লাগিব যেতিয়ালৈকে মানে এই যে আমি পানী আৰু নিমখখিনি যে মিক্স কৰিছোঁ সেইখিনি যাতে শুকাই যোৱালৈকে মানে এনেকৈ ভাজি থাকিব লাগিব যেতিয়া মানে ফৰফৰীয়া হৈ যাব চাউলখিনি তেতিয়ালৈকে এনেদৰে ভাজি লৈছে মানে পুৰা স্পীডত ভাজি আছে নহ'লে আকৌ তলত লাগি যাব ন চাব পাৰে ধুনীয়াকৈ কিন্তু আমাৰ চাউলখিনি যে মানে শুকান হৈ গৈ আছে পানী যিখিনি আমি দিছিলোঁ এতিয়া শুকাই গৈ আছে এনেকৈ প্ৰচেছ কৰি থাকিব লাগিব চাওক এতিয়া এইখিনি যে নমাই লৈছে নমাই লৈ কিনে এইখিনি অলপকৈ চাওক এতিয়া পুৰা চাউলখিনি আমাৰ এনেকুৱা হৈ গৈছে তাৰপিছত অলপকৈ ভাজি ল'ব লাগিব আৰু ইয়াতে তাৰ কাৰণে আমাক কি কৰিব লাগিব বালি ল'ব লাগিব বালিখিনিও ইয়াতে দি দিছে কেৰাহীটোত দি কিনে বালিখিনি যে ধুনীয়াকৈ গৰম কৰি ল'ব লাগিব তেতিয়াহে আমাৰ মুড়িখিনি ধুনীয়াকৈ ফুটি উঠিব আৰু চাওক পুৰা হাতেৰে চুই দিছে কাৰণ এতিয়ালৈকে গৰম হোৱা নাই বাৰু সেইকাৰণে আৰু আমাৰ এইখিনি চাউলখিনি যে পুৰা ঢাকি থৈ দিছে তেতিয়াহে মানে পুৰা ভাল হৈ থাকিব আৰু ঘামি থাকিব ন সেইকাৰণে আৰু ইয়াৰ পৰা অলপ ল'ব তাৰপিছত ভাজিব আৰু চাওকচোন পুৰা একদম জুইখিনিও নুমি গ'ল সেইকাৰণে কুলাৰে পুৰা বটা মাৰি দিছে আৰু জুইখিনি যে জ্বলি গ'ল গাঁৱৰ এনেকুৱা প্ৰচেছবিলাকে যে ধুনীয়া লাগে ন টাউনত থাকি কিনে এনেকুৱা কাম কিন্তু কেতিয়াও কৰিব নোৱাৰি গাঁৱত থাকিলে সকলো কাম কিন্তু আমি এনেদৰে কৰিব পাৰোঁ চাওক বালিখিনি আমাৰ গৰম হৈ গৈছে ধুনীয়াকৈ জুইখিনিও দি দিছে তো খুৰী মায়ে কিন্তু এনেকৈ বনাই থাকে সেইকাৰণে মই ভাবিলোঁ আপোনালোককো মই দেখুৱাওঁ এতিয়া চাওক অলপ দিছে কিন্তু চাওক অলপ দি কিনে আকৌ দেখি ল'ব মানে বালিখিনি গৰম হৈছে নে নাই ধুনীয়াকৈ চাওকচোন ধুনীয়াকৈ মুড়িখিনি যে ফুটি উঠিছে এইখিনিতে এনেই দেখুৱাইছে বাৰু আৰু এতিয়া যে অলপ বেছিকৈ দিব এক মুঠি দি দিব এক মুঠি দিয়াৰ পিছত চাওকচোন মুড়িখিনি যে ধুনীয়াকৈ ফুটি উঠিছে চাব পাইছে না আপোনালোকে চাওকচোন ধুনীয়াকৈ মুড়িখিনি ৰেডি হৈ গৈ আছে এনেকুৱা যে ঘৰতে বনাই খাব পাৰি বহুত ইজি প্ৰচেছ হয় আৰু খাবলৈ কিন্তু বহুত ভাল আৰু বাহিৰৰ বিলাক যে কি মিক্স থাকে ন মিক্স মানে যেনেকৈ ছটা দিয়ে নেকি মই নাজানো বিশেষকৈ আৰু এনেকৈ যে চালি লৈছে চাওকচোন ধুনীয়াকৈ পুৰা বালিখিনি যে মানে তলত পৰি গৈছে আৰু চালনিৰে চালি ল'ব লাগিব বাৰু নহ'লে বালিখিনি যে লাগি থাকিব আৰু গৰমে এনেদৰে কিন্তু চালি ল'ব লাগে নহ'লে আকৌ ঠাণ্ডা হৈ গ'লে লাগি থাকে যে চাওক এনেদৰে পুৰা মুড়িখিনি যে আমাৰ ৰেডি হৈ গ'ল আৰু বালিখিনি কিন্তু এক্সট্ৰা হৈ গ'ল আৰু পুৰা চালনিৰে যে এনেকৈ চালি লৈছোঁ চাওক এটোপাও মানে অকণমানো যে মানে বাহিৰ হোৱা নাই আৰু মুড়িৰ পৰা বালি চাওক পুৰা এনেকৈ ৰেডি হৈ গ'ল আৰু এয়া হ'ল আমাৰ তেলৰ এইটো আমি কি কওঁ ডাব্বা বুলি কওঁ পুৰা কাটি কিনে মাৰি কিনে এনেকুৱা বনাই লৈছে এইখিনি তেল থাকে যে মিঠাতেল সেইখিনিৰ পৰা কাটি কিনে ধুনীয়াকৈ বনাই লৈছোঁ ইয়াতে থ'লে কিন্তু মুড়িবিলাক মানে সেমেকি নাযায় আৰু ধুনীয়াকৈ কৰকৰীয়া হৈ থাকে খাবলৈ যে বহুত ভাল আৰু বহুত দিনলৈকে এনেকৈ থ'ব পাৰি তো ঠাণ্ডা হোৱাৰ পিছত এনেদৰে সোমাই দিছোঁ গৰমে নথ'ব নহ'লে আকৌ ঘামি যাব বেয়া হৈ যাব তো মই বাতিত ওলাই লৈছোঁ গৰম ঘৰৰ মুড়ি খাই কিন্তু বহুত ভাল লাগে আপোনালোকে এনেদৰে যদি বনোৱা নাই মানে এবাৰ ট্ৰাই কৰিব বহুত ভাল লাগে খাই কিনে তো এনেকৈ টিনত ভৰাই থ'লে কিন্তু বহুত দিনলৈকে মুড়িখিনিও ভাল থাকে তো এনেদৰে এতিয়া মই ঢাকি লৈছোঁ তো আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰি দিব আৰু ভিডিঅ'টো পুৰা শেষলৈকে দেখাৰ কাৰণে বহুত ধন্যবাদ আৰু মই মুড়ি অকণমান লৈ লৈছোঁ বাটিত চাওকচোন এতিয়া মই খাই লওঁ তেন্তে আজিলৈ আহিছোঁ বাই বাই